নমস্কাৰ সকলোকে আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল বৰ্তমান তো আজি ভ্লগটো গাড়ীৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আজি বছৰৰ প্ৰথমটো দিন অৰ্থাৎ 2023 চনৰ জানুৱাৰীৰ 1 তাৰিখ তো সকলোৱে হয়তো বেলেগ বেলেগ ঠাইলৈ ফুৰিবলৈ গৈছে কোনে ক'লৈ গৈছে প্লিজ মোক কমেণ্ট কৰি জনাব আৰু সকলোৰে এই বছৰটো শেষ যাওক সময় হওক সেইটোৱে বিচাৰ লগতে মোকো আশীৰ্বাদ দি যাব আৰু আমিও পিছ পৰি থকা নাই আমিও আহিছোঁ ফেমিলিৰ লগত মা টুকু মই পাপাই গাড়ী চলাই যাই আছে তো এতিয়া ক'লৈ যাই আছোঁ আপোনালোকে চাই থাকক শেষলৈ তাৰপিছত গোটেই অসমবাসীলৈ মোৰ লগতে মোৰ পৰিয়ালৰ ফালৰ পৰা নতুন বছৰৰ ওলগ জনালোঁ তো এতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক আৰু এয়া আমি আহি পালোঁ পিকনিক স্পট এয়া পুৰা ব্ৰহ্মপুত্ৰ বালিচৰ তো আমি আহিছোঁ শেষত কৈ দিলোঁ শৰাইঘাট স্মৃতি উদ্যানলৈ আহিছোঁ আৰু ইয়াত পিকনিক স্পট এটাও আছে ইয়াত পাপাই ওলাই আছে পুৰা ডিজে বজাই আছে তো এয়া পুৰা পাৰি লৈছোঁ এয়া মাই এতিয়া খাব লাগে সেইটো ব্ৰহ্মপুত্ৰ নদী হয় পুৰা জিলিকি আছে ৱাও এয়া পুৰা উলিয়াই আছে এতিয়া খাব লাগে এয়া পুৰা লছমলাই চিংৰা চাহ খাই আছো বালিৰে ঘৰ বনাইছোঁ পাহাৰ তো এতিয়া পুৰা কৰিলোঁ খেলিলোঁ ফুৰিলোঁ বহুত কিবা কিবি কৰিলোঁ আৰু খালোঁ পিলোঁ আৰু এতিয়া শৰাইঘাট উদ্যানখনত যাম স্মৃতি উদ্যানত তাতে ফুৰি চাকি একেলগে হাতৰ সময়ত ভাতখিনি খাই গুচি যাম তো বহুত ভাল লাগিল ব্ৰহ্মপুত্ৰ বালিচৰ এয়া আপোনালোকেও আহিব খুব ভাল আমি আহি পালোঁ উদ্যানত বহুত মানুহ পুৰা ভিৰ একদম আমি গাড়ী থৈ আহিলোঁ এতিয়া অলপ খেলোঁ খেলি উঠি লগ পাম ইমান দীঘল লাইন চাওকচোন গণেশ মন্দিৰত তো এয়া পাপাৰ ৰুমত খাই আহিলোঁ টুকুৱে শুইছিল সেইবাবে মায়ে নগ'ল গাড়ীত আনি দিছে মাক টুকুৱে খাই আছে ফ্ৰাইড ৰাইচ চিকেন ফ্ৰাইড ৰাইচ আহি পালোঁ গাত ধুই আৰু ভিডিঅ' কৰিব নহ'ল কাৰণ ভাগৰো লাগিছিল তো অলপ ৰেষ্ট ল'লোঁ আৰু পঢ়ি আছিলোঁ তাৰপিছত এয়া বিৰিয়ানী আহি গ'ল তো এতিয়া খাই আছোঁ মজা একদম খাইছে
তো আজি ভিডিঅ'টি এইখিনিতে সামৰিলোঁ যদি আপোনালোকে আজি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব